নমস্কাৰ আজি আমি আহিছো ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া জিলাৰ আইথান দেওহাল চাৰ্ভিচ চাওক আমি আহি আছো আজি প্ৰথম দিনা এতিয়া নিশা 10:30 বজা এই আজি প্ৰথম দিন এতিয়া চাওক আমি এই মেলা ধুনীয়াকৈ আৰম্ভ হৈছে চাওক এই আইথানত পালোহি চাওক আজি প্ৰথম দিনতে মানে নিশা 12 বজাৰ পৰা মানুহৰ সমাগম বৃদ্ধি পাব এয়া মোৰ পৰিবাৰ মই আহিছোঁ আৰু মোৰ ল'ৰা অংকুৰদীপ আহিছে আমাৰ ইউটিউবাৰ চন্দন দাস বাইলুং আছে মিতালী গগৈ আহিছে আৰু চন্দনা দাস বাইলুঙৰ ছোৱালীগৰাকী আহিছে দেওহালত আহিছোঁ এয়া পূজা ধুনীয়াকৈ বন্তি জ্বলালোঁ ধূপ জ্বলাইছোঁ ধুনীয়াকৈ চবে কৰিছে চব এই আইথানখন হৈছে আপোনাৰ ব্ৰিটিছতকৈ আগৰ পুৰণি ইয়াত জংঘলে ভৰি আছিল মোৰ পৰিবাৰ আহিছে কেনেকৈ কোনে কেতিয়া আৱিষ্কাৰ কৰিলে সেইটো মই ক'ব নোৱাৰিম কিন্তু মই যেতিয়াৰ পৰা আমি চাকি গছ আৰু এগছ ইয়াত নিজে চাৰি গছ ইয়াত জ্বলাওঁ অনুভৱ কৰিব হ'লোঁ যেতিয়াৰ পৰা মই নিজে চাই থাকিব জানিব পৰা হ'লোঁ নিজে বুজি পালোঁ তেতিয়াৰ পৰা মই জানো যে ইয়াত এখন আইথান আছে আৰু বৰ জাগ্ৰত সদায় জীৱনত আশা কৰিছিলোঁ এবাৰ আহিম বুলি বা আহি দৰ্শন কৰিম বা পূজা কৰিম বুলি কিন্তু সময় নাই এইবাৰ বহুত দিনৰ পৰা চন্দনা দাস বাইলুং ইউটিউবাৰ আৰু মিতালী গগৈৰ লগত আলোচনা কৰিছিলোঁ যে আমি প্ৰথম দিনাই যাম যিহেতু ইয়াত বহুত ভিৰ হয় বহুত অগণন মানুহ হয় গাড়ী আনিব নোৱাৰে বহুত দুখ গতিকে সেইকাৰণে আমি প্ৰথম দিনাই আহিলোঁ পুৱা ডিউটিলৈ গৈ ডিউটিৰ পৰা আহি চিধা গাটো ধুই আহি দিলোঁ এই গছজোপাৰ বৈশিষ্ট্য বহুত বেলেগ ধৰণৰ এই গছজোপা আচলতে ইয়াতে প্ৰথম হেৰি হৈছিলে গতিকে ইয়াতো আমি বন্তি আৰু ধূপ জ্বলাইছোঁ মোৰ পৰিবাৰ মই আৰু মোৰ অংকুৰদীপ ল'ৰা ডাঙৰ বৈ নাতি যিহেতু ডিমাপুৰ থাকে গতিকে আমি পূজা কৰিছোঁ আৰু মই প্ৰথম দেখুৱাই আহি মণ্ডপতো চাকি দুগছীয়াৰ ধূপ চুপ জ্বলালোঁ আৰু এটা নাৰিকল আগবঢ়ালোঁ গতিকে মানে এই জাগ্ৰত আইথানখনৰ বিষয়ে শুনি আছিলোঁ কিন্তু আজি আহি সঁচাকৈ অনুভৱ কৰিছোঁ ভগৱন্তক এয়াই থানৰ চৰণত কৈছোঁ যে জীৱনত সকলোৱে সুখ শান্তি হওক সদায় যেন সমাজৰ হকে কাম কৰি যাবলৈ আগুৱাই যাব পাৰোঁ সুস্বাস্থ্য কৰি ঘৰৰ সকলো মংগল হওক যাতে মনত বেয়া ভাৱ নহয় কুচিন্তা নহয় যে কুচিন্তা কৰি আগুৱাই যাব তাকে কামনা কৰিছোঁ চাকৰি বাকৰি খেদি খাই ব্যৱসায় বাণিজ্য সকলো কথা কৈছোঁ আৰু আচলতে মানিলে ধান নেমানিলে পতান আচলতে যিকোনো এটা ৰিক লৈ মানুহে বিভান সৃষ্টি কৰিব নালাগে আন্তৰিকতাই যদি আপুনি ধ্যান কৰি বা পূজা কৰি নিজকে উৎসৰ্গা কৰিব পাৰে বা নিজকে সমৰ্পিত কৰি তেতিয়া নিশ্চয় আপুনি সুফল পাব আপোনালোকে এবাৰ আহি নাচালে কেতিয়াও অনুভৱ কৰিব নোৱাৰে এয়া মই পূজা কৰি আছোঁ আৰু চাইছে বহুত ভাল লাগিল মানে বহুতো চাকৰি জীৱনৰ টেনশ্যন দুখ বেদনা সকলোবোৰ ইয়াত পূজা কৰাৰ পিছত যেন নিজকে বহুত যেন এটা আত্মাই শান্তি হৈছে তেনেকুৱা হৈছে এই মোৰ সৰু ল'ৰা অংকুৰদীপে ধূপ জ্বলাইছে পূজা কৰি আছে চব মানুহ কৰি আছে আমাৰ দিন ভাল আজি প্ৰথম দিনা মানুহ কম আৰু নিশাৰ লগে লগে হ'ব বুলি ক'লে কাৰণ গাড়ীখন একেবাৰে ওচৰলৈ লৈ আনিছিলে সেইকাৰণে আমি সোনকালে ওলাই যাম যিহেতু আকৌ ডিব্ৰুগড়লৈ আহিব লাগিব পুৱা আকৌ ডিউটি যাব লাগিব 15 দিনৰ আমাৰ ডিউটি আছে ইমাৰ্জেঞ্চি গতিকে এই চাওক এই গছজোপাতে প্ৰথম ৰাইজে জাগ্ৰত অনুভৱটো কৰিছিলে আৰু ইয়াত মূল পূজাৰ স্থান ইয়াত পূজাৰী আছে বহুত দূৰ পৰা আহে আৰু তেনেকুৱা আশীৰ্বাদ ল'লোঁ ফুট ল'লোঁ চাকি জ্বলোৱা দান পাত্ৰ কিবা দান দিব পাৰে
হয় বহুত ভাল লাগিল তেখেতসকলৰ লগত কথা পাতিলোঁ এই ইয়াতো এইফালে আছে কি ধুনীয়া আমাৰ মিতালী আৰু পাহিয়ে তেওঁৰ পৰা সাক্ষাৎকাৰ লৈ আছে গতিকে চাওক ইমান ধুনীয়া অলপ অলপ পাইছোঁ কিন্তু সম্পূৰ্ণ গোটেইখিনি যে এইটো সঁচাই তেনেকুৱাও আমি এতিয়ালৈকে হেৰি কৰি কাৰণ আগতো বৃহৎ জমোৱাৰ ধুনীয়াকৈ থানখনৰ বিষয়ে কৈ আছে ব্ৰিটিছতকৈ আগৰ বুলি কৈছে হৈছে কিমান পুৰণি চাওক বুঢ়া বুঢ়ী টেকেলা বেঙেনা বুঢ়ী বুলিয়া বাবা আচ্ছা দেখিব আই ভাগৱতী হে মাতৃ আই ভাগৱতী ইয়াতে এটা নমস্কাৰ কৰিছোঁ এইখিনি দেখাইছে ইমান ধুনীয়াকৈ চাওক গোটেই বস্তু ওলাই মেলা দেখালোঁ গতিকে চাওক এয়া চাওক এয়া চাওক মোৰ পৰিবাৰ ফটো উঠিছে লগত মই আছি চাওক এখন চাই দিয়া কিছু পিছা কৰোঁ নাপাতিছে এয়া মোৰ ল'ৰা অংকুৰ এয়া চাওক দুইজন থকা দুই মই ফটো তুলি দিছে আছা পুজিলো হেতেন মনৰি নাই থিত চিত দি পুজিলো হেতেন পাপ জঞ্জৰিত যে বস্তু দিও মাটি সেই বস্তু লোৱা নামেৰে পুজিম প্ৰভু গুধলি পুৱা আমি প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণে লোৱা লোৱা আমাৰ নমস্কাৰ আমাৰ মিতালী গৈ ইউটিউবাৰ এয়া চন্দনা দাস এয়া চন্দনা দাসৰ ছোৱালী নামটো কি আছিলে প্ৰতীক্ষা বাংলা কওকচোন এতিয়া চবেই অলপ অলপ কৈ দিওঁ আমি এটাই আজি ককাইদেউৰ লগত আহিলোঁ আৰু নবৌ আহিছে আৰু অংকুৰ আহিছে চবেই আহিছোঁ দেওশাল আইথান তিনিচুকীয়া দেওশাল আইথান আমি ইয়াত চবেই পূজা কৰিব আহিলোঁ পূৰ্ণিমা লাগিলে এতিয়াৰ পৰা 3:30 পৰা লাগিছে আমি এতিয়া আহিছোঁ কিন্তু পূজা মেইন পূজা ভাগ হ'ব আৰু 12টাৰ পিছৰ পৰা আমি জ্বলালোঁ ভিৰ হয় ব্লগটো চাব মানে আপোনাৰ ভৱিষ্যত আহিব আপোনাৰ বহুত মানুহ হয় গতিকে চাব ইয়াকে ক'লোঁ ইয়াকো দেখাই দিছোঁ পুনৰ এবাৰ ইয়াত চাওক কি ধুনীয়া